আইচ মেকআপটো হৈ গ'ল কমপ্লিট আৰু চুলিটো অকণমান কাৰ্ভ কৰি আছে ইয়াৰ পিছতে ফাইনেল লুকটো আহি যাব আপোনালোকৰ ওচৰত আৰু তাৰ পাছত আমি যাম ষ্টুডিঅ'লৈ ফাইনেল লুক আহি আছে তো এতিয়া মোৰ অলৰেডি হৈ গ'ল গোটেইখিনি ড্ৰেছ আপ কৰিলোঁ মেকআপ হেয়াৰ চব হৈ গ'ল বাকী আৰু অলপমান বাকী আছে ইয়াতে কিবা কিবি লগাব লাগিব সেইবোৰ হৈ যাব আজি আমি আহিছিলোঁ মৰিগাঁৱতে বাৰ ৰিয়াজ মেকঅভাৰ পাৰ্লাৰখনলৈ আহিছিলোঁ আৰু বাহঁতে ধুনীয়াকৈ কৰি দিলে দুজনী বা আছিলে ৰিয়া বা আৰু এজনী বা আছে দুজনে ধুনীয়াকৈ কৰি দিলে আজি মোৰ এই লুকটো আপোনালোকে দেখিব পাৰিছে তো আজি পূৰা একদম মা দুৰ্গাৰ ৰূপত ওলাইছোঁ ভিডিঅ'টো শ্বুটৰ কাৰণে জাষ্ট অলপমান হ'ব সেইখিনিৰ কাৰণে আৰু এতিয়া আমি গৈ আছোঁ ষ্টুডিঅ'লৈ আৰু ষ্টুডিঅ'তে বাকীখিনি হৈ যাব আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব বতাহবিলাক উঠি গ'ল তেতিয়া এনেকৈ এনেই লাগিব ভালে লাগিছে ঠিকে আছে মুখতটো খালি থকা এইফালে মোৰ মজা লাগিছে এইফালে আছে ত্ৰিশূল পৰা আনি লওঁ বিচুৱাই যোৱাচোন ভুবন মোহিনী বন্দি তোমারে দুর্গে দুর্গতি হারিণী ভুবন মোহিনী বন্দি তোমারে দুর্গে দুর্গতি হারিণী তুমি মহাবিদ্যা আদ্যা শক্তি মহাবিদ্যা আদ্যা শক্তি এই বিশ্ব তোমারি বিভূতি এই বিশ্ব তোমারি বিভূতি তুমি শক্তি জ্ঞান দাত্রী তুমি শক্তি জ্ঞান দাত্রী প্রেমানন্দ দায়িনী মা প্রেমানন্দ দায়িনী ভুবন মোহিনী বন্দি তোমারে দুর্গে দুর্গতি হারিণী ষ্টুডিঅ' টাস্ক প্ৰডাকশ্যনত আমাৰ যিটো কভাৰ ভিডিঅ' আছিল সেই ভিডিঅ'টোৰ এডিটিঙৰ কাম চলি আছে আজি এডিটিঙত আছে অশোক দা বলকচোন আমি দেখাই দিওঁ কেনেকেনো এডিটিঙৰ কাম চলি আছে লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম ভিডিঅ'টি সকলোৱে চাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ